পদ্ধতিটো আলোচনা কৰিম নাম্বাৰ 1 উদাহৰণস্বৰূপে এটা নাম্বাৰ ললো যেনেকে ধৰা হল 24 ইয়াৰ বৰ্গফল ওলাব লাগে মানে স্কয়াৰ তেতিয়া হলে আমি কি কৰিব লাগিব এই 4 ৰ বৰ্গফলটো ওলাম 4 ৰ বৰ্গফল 4 স্কয়াৰ হলে 16 6 হাতে গল 1 এতিয়া এই দুটা নাম্বাৰ যিখিনি থাকি গল আমাৰ যেনেকে 4 আৰু ইফালে 2 পূৰণ কৰিম 4 দুগুণ 8 আকৌ এই 8 ৰ লগতো আমি আৰু 2 পূৰণ কৰিম বা 8 ৰ লগত 2 পূৰণ নকৰি আমি এনেকৈ কৰিব পাৰো 8 যোগ 8 কৰিব পাৰো যেনেকে 16 আৰু ইফালে হ'ব 16 তেতিয়ালে 16 আৰু ইফালে হাতে আছিল আমাৰ 1 যোগ কৰি দিম হ'ব 17 17 ৰ 7 হাতে গল আকৌ 1 এতিয়া কি কৰিম আকৌ এই প্ৰথম নম্বৰটোৰ বৰ্গফল লম যেনেকে 2 2 ৰ বৰ্গ কৰিম 2 2 গুণ 4 আৰু এই একটো তাতে যোগ কৰি দিম হৈ যাব 5 এটো গল ধৰা হল